বন্ধু, তোমাৰ পত্নীক মোৰ বহুত ভাল লাগিছে। মই বিয়া কৰাব বিচাৰোঁ। তুমি তাইক এৰি দিয়া। তোমাৰ পত্নীক মই তোমাতকৈও ভালকৈ ৰাখিম। তুমি তোমাৰ পত্নীক সময় দিব নোৱাৰা। মই তোমাৰ পত্নীক বিয়া কৰাৰ পিছত সদায় সময় দিম। অনুপমৰ একমাত্ৰ বেষ্ট ফ্ৰেণ্ড জিতুৰ মুখৰ পৰা এনেবোৰ কথা শুনি অনুপৰ থতমত খালে। তেওঁ ভাবিব পৰা নাছিল যে জিতু কেতিয়াবা তাক এনেকুৱা কথা ক'ব। অনুপ কোনো উত্তৰ নিদিয়াকৈ আঁতৰি যাবলৈ ধৰিলে। তেতিয়া জিতুৱে পিছফালৰ পৰা ক'বলৈ ধৰিলে, জিতু, মই তোমাৰ একমাত্ৰ বেষ্ট ফ্ৰেণ্ড আৰু তুমি মোৰ সকলো প্ৰতিশ্ৰুতিবোৰ পালন কৰিছা আৰু মই জানো তুমি মোৰ এইটো প্ৰতিশ্ৰুতি গ্ৰহণ কৰি ল'বা। অনুপ চকু মুদি দিলে আৰু চিন্তিত হৈ ঘৰৰ ভিতৰলৈ সোমাই গ'ল। তেতিয়া তেওঁৰ পত্নী অনামিকাই ক'লে, অনামিকা, কি হ'ল? মন বিচলিত কিয়? অনুপ, একো হোৱা নাই। বাৰু তুমি যে প্ৰতিদিনে জিতুৰ লগত কথা পাতা, তেওঁক তোমাৰ কেনে অনুভৱ হয়? অনামিকা, সঁচা কথা ক'বলৈ গ'লে তেওঁৰ কথা বতৰাৰ পৰা মোক ভাল যেন তেওঁ মোক পচন্দ কৰে। সেইবাবে মই আৰু তেওঁৰ লগত কথা নাপাতো আৰু তেওঁ গোটেই দিনটো মেছেজ কৰে কিন্তু মই ৰিপ্লাই নিদিওঁ। অনুপ, কিয়, কিবা হ'ল নেকি? অনামিকা, নাই, তেনেকুৱা একো নহয়। অনুপ নিজৰ কোঠালীলৈ আহি শুই পৰিল আৰু আজিৰ পৰা 6 মাহমান আগত অনামিকাৰ লগত অনুপৰ পাৰিবাৰিক আৰু আনুষ্ঠানিক ৰূপত বিয়াখন হৈছিল। বিয়াখন পাতিছিল, সেয়েহে কাকো ক'বলৈ সময় পোৱা নাছিল। অনুপ আৰু জিতুৰ বন্ধুত্বৰ বয়স প্ৰায় 7 বছৰ হ'ল। যদিও অনুপ এজন মধ্যবিত্তীয় পৰিয়ালৰ সন্তান, কিন্তু জিতু এজন ধনী পিতৃৰ একমাত্ৰ সন্তান। অনুপ উচ্চ মাধ্যমিক উত্তীৰ্ণ হোৱাৰ পিছত দেউতাকৰ নিজা ব্যৱসায়ৰ দায়িত্ব হাতত লোৱাৰ বাবে আৰু কলেজ পঢ়া নাই। কিন্তু জিতু এতিয়াও পঢ়ি আছে। জিতু অনুপৰ বিয়াৰ কথা ভাবিছে। জিতু, বাহ বন্ধু, ৱাহ, তুমি মোৰ একমাত্ৰ বেষ্ট ফ্ৰেণ্ড, অথচ তুমি বিয়া পাতিলা কিন্তু মোক এবাৰো খবৰ নিদিলা। পিছে অনুপ, তুমি মোক বন্ধু বুলি গণ্য কৰানে? তাৰ পিছত অনুপে জিতুৰ কান্ধত হাত থৈ ক'লে, অনুপ, বন্ধু খং নকৰিবা। আচলতে মোৰ বিয়াখন হঠাতে হৈছিল, গতিকে মই কাকো ক'বলৈ সময় পোৱা নাছিলো। জিতু, বাৰু কোনো সমস্যা নাই, কিন্তু তেতিয়াহ'লে মোক নৱৰ লগত এবাৰ পৰিচয় কৰি দিয়া। নৱৰ হাতৰ পৰা অলপ ৰন্ধা বঢ়া খাওঁ। অনুপ, ঠিক আছে ব'লা যাওঁ। অনুপ জিতু ঘৰলৈ আহি নেক্সট পাৰ্ট ভিডিঅ' অলপ সোনকালে আহি আছে আৰু ভিডিঅ'টো এটা লাইক কৰি দিব।